হেল্ল' এভৰিৱান। আজি ভাবিলোঁ গধূলি অকণমান ওলাই যাওঁ বুলি, সেইকাৰণে ৰেডি হৈ লৈছোঁ। আৰু হাজবেণ্ডটো যিহেতু ঘৰত আছে, বোলো ফুৰিয়ে আহোঁ। সেইকাৰণে আহি বজাৰৰ ফালে এখন ফ্ৰী মাৰ্কেট দেখা পালোঁ, তাতেই সোমাই দিলোঁ। আৰু হাজবেণ্ডেও ক'লাক যদি কিবা কিনিব লগা আছে ইয়াতে কিনি ল। তো আমিও ভালেই পালোঁ। তাৰে পিছত এয়া আমুজনী হাই দি আছে, আৰু এইজনী খুৰীমাৰ ছোৱালী। আমি ভিতৰত সোমাই গ'লোঁ। সোমাই যাই ওপৰত যাই দেখা পালোঁ ধুনীয়া ধুনীয়া একদম ফ্ৰক একদম ৰেডি হৈ আছে আমুৰ কাৰণে। আৰু মই তাইৰ কাপোৰ ইয়াৰ পৰাই বেছিভাগ নিওঁ, আৰু সেইটো ফ্ৰক মোৰ খুব বেছি ভাল লাগিছে। আৰু এইকেইটা দেখিছেনে গাইজ, একদম পুতলাকেইটা মানুহ যেন পায়। আৰু আমাৰজনী ফ্ল'ৰত বহি লৈছে, তাই বোলে আৰু ঘৰত নাযায়। থাক বহি এনেকৈ বহি থাক। মই আৰু চাৰিওবাগে একবাৰ কেমেৰাটো ঘূৰাই দিলোঁ, কি আছে। এয়া ল'ৰাৰো বস্তু আছে ধুনীয়া ধুনীয়া একদম। তাৰে পিছত হাজবেণ্ডে ক'লাক নহয় তাইক ক'লাত লৈ ল, সেনেকৈ বুলি লৈ কিনে তলক লাগি গুচি গ'লোঁ আমি। আৰু এইটো দেখিছেনে গাইজ, ইয়াৰ ভিতৰত আৰু চকলেট আছে দেখিছেনে। কেনেকুৱা যে বস্তু আছে মানে, মই ইয়াৰে কিছুমান বজাৰ ল'লোঁ মানে চকলেট আৰু কিবা কিবি খোৱা বস্তু। আৰু আমো ইয়াৰে বস্তু খাই মানে, তাই চকলেটবিলাক ইয়াৰ পৰাই নিওঁ মেক্সিমাম। আৰু চেণ্ডেল কেইযোৰ বাপৰে ইমান ধুনীয়া লাগিছে চেণ্ডেল। আৰু জোতাত কিন্তু ডিছকাউণ্ট দি আছে দেই গাইজ। তাৰপিছতে আমি গ্ৰাউণ্ড ফ্ল'ৰত আহি এয়া আমাৰো ওমেনখিনিৰ যিহেতু ধুনীয়া ধুনীয়াকৈ সজাই থৈ দিছে, অকণমান কেমেৰাটো ঘূৰাই দিলোঁ। কিন্তু মোৰ সিমান এটা ভাল লগা নাই কাপোৰখিনি। তাৰপিছত আমি আৰু ওলাই আহিলোঁ তাৰ পৰা, বেলেগ যিহেতু বজাৰ নাই আৰু। তাৰপিছত আমিও বহি ল'লোঁ গাড়ীত, আৰু ময়ো বহি ল'লোঁ। ৰাতিয়ে হৈ গ'ল আমাৰ সেইখিনি বজাৰ কৰাওঁতে। তাৰপিছত আমি ঘৰ আহি গ'লোঁ। আৰু এতিয়া আপোনালোকক বস্তুখিনি দেখাম ৰ'ব কি আনিছোঁ। এয়া দেখিছে না, বেছিভাগ খোৱা বস্তুৱে আহিল তাৰ পৰা। এয়া ডাল বুট, মই ভাল পাওঁ ডাল বুট খাই, সেইকাৰণে আনিছোঁ। তাৰপিছত এয়া আনিছোঁ বিস্কুট, ইয়াৰ ভিতৰত 3 পেকেট থাকে মানে বিস্কুট। তাৰে পিছত এয়া আনিছোঁ কেক মইতো খুব ভাল পাওঁ, সেইকাৰণে কেক মই 4 পেকেট মানে আনিছোঁ। তাৰপিছত এয়া আনিছোঁ পিস্তা বাদামটো আমৈ আমাৰ খুব বেছি ভাল পায়। পিস্তাও ভাল পায়, তাই কাজুও ভাল পায়, দুয়োটা বাদামে খায়। পিস্তাটো শেষ হৈছিল কাৰণে এইটোও লৈ ল'লোঁ। আৰু লগতে মোৰ চেম্পু শেষ হৈ গৈছিল, চেম্পুটো একেলগে তাতেই বজাৰ কৰিলোঁ। আৰু আমুৰ কাৰণে আনিলোঁ চাবোন 1 পিচ। আৰু এয়া ক'লা থোৱাটোত আছে মানে হেৰি আনিছোঁ, এইটো কি কাঁহী আৰু বাতি, কিবা এটা কামত লাগে আৰু তাৰ কাৰণে আনিছিলোঁ। বেলেগ দোকানৰ পৰাই আনিছোঁ এইটো। তাৰে পিছত আমুৰ 2যোৰ কাপোৰ ল'লোঁ তাৰ পৰাই, ভাল লাগিল মোৰ সেইকাৰণে। আমি এঠাইত যাম আৰু সেইকাৰণে আমুৰ কাৰণে অকণমান বজাৰো কৰি ল'লোঁ। গৰমৰ দিন, গৰমত মানে বাচ্ছাৰ যিমানেই কাপোৰ নাথাকক কিয় লাগেই মানে আৰু ডেইলি ইউজৰ কাৰণে।